4 বছৰীয়া কণমানি শিশুক অপহৰণ আৰু ধৰ্ষণৰ অভিযোগত 60 বছৰীয়া আব্ৰাৰ গ্ৰেপ্তাৰ। এনকাউণ্টাৰত দুয়োখন ভৰিত গুলী লাগে অভিযুক্তৰ। বদাউন জিলাৰ আলাপুৰত সংঘটিত হয় এই ঘটনা। মহৰমৰ তাজিয়া শোভাযাত্ৰাৰ সময়ত নিৰুদ্দেশ হৈছিল শিশুটি। আৰক্ষীৰ দাবী, অভিযুক্তৰ ওচৰৰ পৰা এটা পিস্তল উদ্ধাৰ। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য আৰু ক্ষোভ। আৰক্ষীৰ তদন্ত অব্যাহত, অধিক তথ্যৰ অপেক্ষা। উত্তৰ প্ৰদেশৰ বদাউন জিলাত এক হৃদয় বিদাৰক ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। 4 বছৰীয়া কন্যা শিশুক অপহৰণ আৰু ধৰ্ষণৰ অভিযোগত 60 বছৰীয়া এজন বৃদ্ধক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ দাবী অনুসৰি অভিযুক্তই পলায়নৰ চেষ্টা কৰাৰ সময়ত সংঘটিত এনকাউণ্টাৰত তেওঁ দুয়োখন ভৰিত গুলী লাগে। উত্তৰ প্ৰদেশৰ বদাউন জিলাৰ আলপুৰ অঞ্চলত মহৰমৰ তাজিয়া শোভাযাত্ৰাৰ মাজতে নিৰুদ্দেশ হৈছিল 4 বছৰীয়া কন্যা শিশুটি। পৰৱৰ্তী সময়ত শিশুটিৰ পৰিয়ালে অপহৰণ আৰু যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে। ঘটনাৰ তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে 60 বছৰীয়া আব্ৰাৰ নামৰ অভিযুক্তজনক চিনাক্ত কৰে। আৰক্ষীৰ দাবী অনুসৰি গ্ৰেপ্তাৰৰ সময়ত অভিযুক্তই পলায়নৰ চেষ্টা কৰাৰ লগতে আৰক্ষীৰ ওপৰত আক্ৰমণৰ চেষ্টা কৰে। ইয়াৰ পিছতে হোৱা এনকাউণ্টাৰত অভিযুক্তৰ দুয়োখন ভৰিত গুলী লাগে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা পিস্তল উদ্ধাৰ কৰাৰো দাবী কৰিছে। আহত অৱস্থাত আব্ৰাক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। শিশুৰ সুৰক্ষা আৰু মহিলাৰ বিৰুদ্ধে বৃদ্ধি পোৱা অপৰাধক লৈ পুনৰ এবাৰ প্ৰশ্ন উত্থাপন হৈছে। আৰক্ষীয়ে জনাইছে যে ঘটনাটোৰ অধিক তদন্ত অব্যাহত আছে আৰু সকলো দিশ খাতিয়ন কৰি চোৱা হৈছে। অভিযুক্তৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণৰ দাবীত স্থানীয় ৰাইজৰ মাজত ক্ষোভ অব্যাহত আছে। ঘটনাটোৰ ওপৰত আৰক্ষীৰ তদন্ত চলি আছে আৰু অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, গণ অধিকাৰ।